আহচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম চৰকাৰে দ্বিতীয় শ্ৰেণীৰ বাবে নতুনকৈ যুগুতোৱা জংকাৰ নামৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় 5ত দিয়া আমাৰ সংস্কৃতি নামৰ পাঠটিৰ কিছুমান অসমীয়া গহনাৰ বিষয়ে দিছে বা অসমীয়া সংস্কৃতিৰ বিষয়বস্তুৰ বিষয়ে দিছে। সেই বস্তুবোৰ আমি চিনাকি হওঁ। প্ৰথমতে এইটো দিছে দুগদুগী, দুগদুগী, আৰু এইটো হৈছে থুৰিয়া, আৰু এইটো হৈছে গামখাৰু, খাৰু, আৰু এইটো হৈছে মুঠিখাৰু, মুঠিখাৰু, আৰু এইটো হৈছে জোনবিৰি, জোনবিৰি, আৰু এইটো হৈছে ৰিহা, আৰু এইটো হৈছে ঢোল, আৰু এইটো হৈছে পেঁপা, এইটো ম'হৰ শিঙেৰে বনায়, আৰু এইটো হৈছে টকা, আৰু এইটো টকা আমি বজাৰত বস্তু কিনা বেচা কৰা টকা নহয়, এইটো বাঁহেৰে বনোৱা টকা। এইটোৰে আৱাজ কৰে, শব্দ কৰে। বিহুৰ সময়ত এই টকা বজোৱা হয়। আৰু এইটো হৈছে গামোচা, আমাৰ সকলোৰে পৰিচিত গামোচা, আৰু এইটো হৈছে টঙালি, আৰু এইটো হৈছে মেখেলা চাদৰ, চাদৰ,